হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল আৰু আমাৰো ভাল। স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি হ'ল দীপাৱলী আৰু দীপাৱলীলৈ সকলোকে বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক বহুত বহুত স্বাগতম জনাইছোঁ। আৰু আপোনালোকে জানে চাগে মোৰ আগৰ ভিডিঅ'ত আমি য'ত ভাড়া থাকোঁ সেই খুৰীমাজন ঢুকালে আৰু আজি 10 দিন হৈছে দিনাখন। সেইকাৰণে মানে খুৰীমাহঁতৰ ঘৰত থাকোঁ, সেইবাবে ইমানকৈ কৰাও নাই আৰু তথাপি আৰু আমি যিখিনি নিয়ম পালন কৰিব লাগে ঘৰৰ ভিতৰতে অকণমান কেইটামান চাকি জ্বলালোঁ আৰু প্ৰত্যেক বছৰতো আমি বাহিৰতে কলপুতি পুতি চাকি জ্বলাওঁ আৰু কিন্তু এইবছৰ আৰু এনেকুৱা লাগিছে দীপাৱলী যেন লগাই নাই। কাৰণ কিয় এইবছৰ এনেকুৱা বৰষুণ আৰু কাৰেণ্টৰো ডিষ্টাৰ্ব কি ক'ম সেইকাৰণে অকণমান যিখিনি কৰিছোঁ আজি ঘৰৰ ভিতৰতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। ভাল লাগিলে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে নতুন হয় মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু এয়া মই ঘৰতে ৰংগলী এটা বনালোঁ, কাৰণ মই ৰংগলী বনাই বহুত ভাল পাওঁ আৰু ভিতৰতে কেইটামান চাকি জ্বলালোঁ আৰু নিয়মটোতো কৰিবই লাগিব নহয় জানো। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তেতিয়াহ'লে আহকচোন কি কৰিলোঁ ৰাতিপুৱাৰ পৰা। আৰু এতিয়া ৰাতিপুৱাই মই চাকিবিলাক এনেকৈ তিয়াই থৈ দিলোঁ হালধি এটাত, আৰু কাৰণ বেছি চাকি নজ্বলাওঁ, কেইটামানে জ্বলাম সেইকাৰণে। আৰু তাই পিনে কি খাই আছে চকলেট। আৰু চাকিখিনি মই তিয়াই থৈ দিলোঁ, কাৰণ চাকিবোৰ তিয়াই থ'লে তেলটো অলপ কমকৈ টানে নহয় জানো, আৰু চাকিটো ধুব লাগে। আৰু ইপিনে এয়া মই মা লক্ষ্মীৰ চৰণ আনিছোঁ, আগতে আনি থৈ দিছিলোঁ আৰু এয়া মই দুৱাৰত দুইফালে লগাম। আৰু লক্ষী পূজাৰ দিনাখনো এনেকুৱা লক্ষী পূজা কৰিব নোৱাৰিলোঁ অসুবিধাৰ কাৰণে, সেইকাৰণে। আৰু দীপাৱলীৰ দিনা মা লক্ষ্মী ঘৰত পূজা কৰে নহয় জানো, সেইকাৰণে মা লক্ষ্মীৰ চৰণ দুটা দুৱাৰত লগাই দিলোঁ। আৰু এয়া ঘৰখন অকণমান পৰিপাটিকৈ ৰাখিলোঁ, ভাল লাগে নহয় জানো দীপাৱলীৰ দিনা। আৰু ধুনীয়াকৈ এখন বিছনা চাদৰ পাৰি দিলোঁ ৰঙা। আৰু ইপিনে মই গাৰুৰ কভাৰো নতুনকৈ ভৰাম, আগৰ পুৰণাবিলাক খোলাই থৈছোঁ। আৰু ইপিনে এতিয়া মই বনাম ৰংগলী, আৰু মই ৰংগলী বনাই বহুত বহুত বেছি ভাল পাওঁ। দীপাৱলীৰ দিনাখন মই ৰংগলী বনাওঁৱে, সৰুকৈ হ'লেও, কিন্তু এইবাৰ ঘৰৰ ভিতৰতে এটা বনালোঁ, বাহিৰত নবনাওঁ এইবাৰ, কাৰণ কলপুতি পুতা নাই। কলৰ গছ পুতিলে বাহিৰতো বনাওঁ। আৰু মই এইবাৰ চাকিবিলাকত যোনবিলাক চাকি মই তিয়াই থৈছিলোঁ সেইবিলাক মই উঠাই ৰাখি দিলোঁ। এই কাঁহীখনত দেখিছেনে চাগে, তাতে উঠাই থৈ দিছোঁ পানীটো সৰিবৰ কাৰণে, কাৰণ ৰ'দো নাই সেইবাবে এনেকৈ। আৰু এয়া মই ৰংগলীটো বনাই আছোঁ। আপোনালোকে কমেণ্ট কৰি জনাব মোৰ ৰংগলীটো কেনেকুৱা হৈছে। মই বেছি দেখুৱাব নোৱাৰিলোঁ, আৰু কেমেৰাটো ধৰাৰ কাৰণে কোনো নাই, আৰু এনেকৈ ছাইডত থৈ দিছোঁ, কিন্তু ভালকৈ নহ'ল, অলপ ছাইডত হৈ গ'ল কেমেৰাটো। আৰু এনেকৈ আৰু ইউটিউবত চাওঁ নহয় ৰংগলীবিলাক বনোৱা, ইমান ভাল লাগে। আৰু ময়ো অকণমান চেষ্টা কৰিলোঁ বনাবলৈ ৰংগলীটো, কিন্তু সিমানো ভাল হোৱা নাই, ইমানো ভালকৈ নাজানো। তথাপি আৰু মই ভাল পাওঁ বনাই ৰংগলী। আৰু ইমান কাৰেণ্টৰ ডিষ্টাৰ্ব দেখিছেনে, ৰংগলীটো হোৱাৰ পিছত কাৰেণ্টটো গ'ল। আৰু এয়া আন্ধাৰ, ৰংগলীটো আন্ধাৰতো তথাপি ভাল লাগিছে। আৰু এতিয়া মই দিম চাকি, যিকেইটা চাকি ঘৰৰ ভিতৰতে জ্বলাম, সেয়া চাকিখিনি ৰেডি কৰি আছোঁ দিয়াৰ কাৰণে। আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু ভাল লাগিলে কমেণ্ট কৰিব। যিসকলে নতুন হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহ'লে চাই থাকক ভিডিঅ'খিনি। আৰু ভিডিঅ'টো দিয়াতে মোৰ অকণমান পলম হৈ গ'ল, দীপাৱলীৰ পিছদিনাখনে দিব লাগিছিল, কিন্তু মোৰ দিয়াতে অকণমান দেৰি হ'ল। তথাপি একো নাই, দি দিলোঁ ভিডিঅ'টো, নিদিম কৰি দিলোঁ, অকণমানে কৰিছিলোঁ ভিডিঅ'। চাই থাকক ভিডিঅ'টো।
কিমান মই ভিডিঅ' কৰিলোঁ আন্ধাৰতে, তাৰপিছত এতিয়াহে মানে কাৰেণ্টটো আহিছে। যেতিয়া চাকি দিয়াৰ সময়খিনিত কাৰেণ্টে নাছিল, সেইকাৰণে ইমান অন্ধকাৰ হৈ আছিল। আৰু এতিয়া মই আপোনালোকক অকণমান দেখুৱালোঁ, মই যে তাতেও ডাইনিংখনত চাকি দি দিছোঁ আৰু চাকিবিলাক সজাইছিলোঁ তাতে দিছোঁ। আৰু আজিৰ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ। আজিলৈ বাই বাই ফ্ৰেণ্ড, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আৰু মোৰ ৰংগলীটো নিশ্চয় জনাব কেনেকুৱা হৈছে।